শাওন মাহত বাবা ভোলেনাথক কেনেদৰে সন্তুষ্ট কৰিব লাগে প্ৰায় সকলোখিনি মানুহেই জানে, কিন্তু প্ৰায় মানুহেই নাজানে কি কি কৰিলে বাবা ভোলেনাথ অসন্তুষ্ট হয় বা বাবাই বেয়া পায়। প্ৰথম কথা হ'ল, আপুনি লিংগত যদি জল অৰ্পণ কৰিব বিচাৰে তেনেহ'লে মন্দিৰত থকা জল বা মন্দিৰৰ পৰা জল লৈ আপুনি লিংগত কেতিয়াও অৰ্পণ নকৰিব। ঘৰৰ পৰা আপুনি 1 লোটা জল লৈ যাওক আৰু সেইখিনি জলহে লিংগত অৰ্পণ কৰক। দ্বিতীয়তে, আপুনি যদি গাখীৰ ঢালিম বুলি ভাবে তেতিয়াহ'লে প্ৰথমে আপুনি লিংগভাগ পানী দি ধুই ল'ব, তাৰপিছতহে গাখীৰ ঢালক আৰু গাখীৰ ধৰাৰ পিছত আকৌ লিংগভাগ ধুই থৈহে আহিব। তৃতীয়তে, বাবা ভোলেনাথৰ ৰঙা ফুল প্ৰিয় নহয়, বগা ফুলহে খুব প্ৰিয়। ৰঙা ফুল আপুনি লিংগত অৰ্পণ কৰাৰ পৰা বিৰত থাকক। চতুৰ্থতে, যদি লিংগত আপুনি গাখীৰ ঢালিম বুলি ভাবে তেনেহ'লে তামৰ পাত্ৰত গাখীৰ লৈ কেতিয়াও নাঢালিব। তামৰ পাত্ৰত যদি গাখীৰ লৈ ঢলা হয় তেতিয়া সেই গাখীৰখিনি বিষলৈ ৰূপান্তৰিত হয়। আপুনি বেলেগ যিকোনো পাত্ৰত লৈ গাখীৰ অৰ্পণ কৰক। পঞ্চমত, যদি আপুনি এই শাওন মাহটোত বাবা ভোলেনাথক নীতি নিয়মেৰে পূজা অৰ্চনা কৰি আছে তেনেহ'লে মনলৈ কেতিয়াও বেয়া চিন্তা নানিব আৰু বেয়া কথা কাৰো লগতে নাপাতিব। আপোনাৰ বাতাবৰণটো সদায় ভাল কৰি ৰাখক। ধন্যবাদ।